Hey guys, welcome back to our channel. আজি আকৌ এটা মই মিছো আৰু এমাজনৰ হল ভিডিও লৈ আহিছো। মই দুজোৰ চাদৰ মেখেলা অৰ্ডাৰ কৰিছো। তো ভাবিলো আপোনালোকক ৰিভিউটো দি দিও। চাদৰ মেখেলা দুজোৰ বহুত বেছি ধুনিয়া। মই মিক্স পাট অৰ্ডাৰ কৰিছিলো আৰু বহুত বেছি ধুনিয়া আহিছে। তো আপোনালোকে ভিডিওটো হেকলৈকে চাই থাকক। তো প্ৰথম কাপোৰজোৰ হৈছে এইজোৰ আৰু আসলটোত এনেকৈ পিংক কালাৰেৰে কাম কৰা আছে। আৰু চাদৰখনৰ গোটেই গাতে এনেকৈ পিংক কালাৰেৰে বুটা বসা আছে। গোটেই গাটোতে এনেকৈ সৰু সৰুকৈ ডট ডট কৈ বুটা বসা আছে আৰু এইখন চাদৰ এই কাপোৰজোৰ মই মিছৰ পৰা লৈছো আৰু এই কাপোৰজোৰৰ কালাৰটো মই অৰেঞ্জ কালাৰ অৰ্ডাৰ কৰিছিলো কিন্তু কাপোৰজোৰ আহতে ঠিক পিচ কালাৰো নহয় আৰু গোল্ড কালাৰো নহয় তেনেকুৱা কালাৰ ৰিসিভ হৈছে কিন্তু কালাৰটো বহুত বেছি ধুনিয়া আৰু লাইটৰ পোহৰত কাপোৰজোৰৰ মানে এটা পিংক কালাৰৰ নিচিনা শাইনিং আহে। আৰু এইটো হৈছে ব্লাউজ পিস। এইটো ব্লাউজ পিস এইখিনি হাতত থাকিব। এইটো ব্লাউজ পিস আৰু মেখেলাখন হৈছে এইখন ফুলখিনি আঁঠুৰ ওপৰলৈকে আহিব আৰু এইকেইটা হৈছে চাদৰৰ সাইড পাৰি কেইটা। এইকেইটা চাদৰখনত যেনেকৈ আছে মেখেলাখনতো ঠিক তেনেকৈ কাম কৰা আছে। আৰু এই কাপোৰজোৰৰ প্ৰাইস হৈছে 1200 টকা। মই মিছৰ পৰা অৰ্ডাৰ কৰিছো। মই ডেসক্ৰিপচনত ইয়াৰ কোডটো দি দিম। আপোনালোকে যদি কিনিব বিচাৰে তেতিয়া হলে কিনি লব পাৰিব। আৰু ইয়াৰে বহুত কেইটা কালাৰ আছে। গ্ৰে কালাৰ আছে, ইয়েলো কালাৰ আছে, গ্ৰীন কালাৰ আছে, ব্লু কালাৰ আছে, বহুত কেইটা কালাৰ আছে। তো আপোনালোকৰ যদি ভাল লাগিছে তেতিয়া হলে লৈ লব পাৰিব। মই ইয়াৰে কোডটো দি দিম। ইডেল নেক পিসো মিছৰ পৰাই লৈছো। কপাৰ বেস হয় মানে কেঁচা সোণৰটো নাপায় ন, কেঁচা সোণৰটো বহুত দাম হ'ব। কপাৰৰ হয়। এইটোৰ প্ৰাইস হৈছে 300 কিবা সামথিং আছিল আৰু 330 নে কিবা তেনেকুৱা আছিল আৰু মই ডেসক্ৰিপচনত কোডটো দি দিম। আপোনালোকে যদি লব বিচাৰে তেতিয়া লব পাৰিব আৰু বহুত ধুনিয়া হয়। আজিকালি তো বিয়া বাৰু তেনেকুৱাই পিন্ধে আৰু ইয়াৰ লগত ইয়াৰিংসও আহিছে এনেকুৱা। এনেকুৱা বহু কেইটা ডিজাইনৰ আছে। মই এই জোনবিৰিটো ললো। তো চাদৰ মেখেলাৰ লগত পিন্ধিলে বহুত ধুনিয়া লাগিব। আপোনালোকে যদি লব বিচাৰে তেতিয়া হলে লব পাৰিব। মই কোডটো দি দিম। আৰু এনেকুৱা নহয় যে এই নেক পিসটো কম প্ৰাইজত আহিছে এই কাৰণে কোৱালিটি বেয়া, কোৱালিটিও বহুত ভাল আহিছে। আৰু এই জোনবিৰিটো যদি আপোনালোকে এই চেন্ডেলৰ লগত পিন্ধিব নিবিচাৰে তেতিয়া হলে বেলেগ চেইনৰ লগতো এটাচ কৰি পিন্ধিব পাৰিব। আৰু এই নেক পিসটো সুনুই মই গম নোপোৱাকৈয়ে অৰ্ডাৰ কৰিছে। মানে তেও মানে মোৰ চইচখিনি মই কি ভাল পাওঁ কি বেয়া পাওঁ সেইখিনি তাৰ মানে জানে ভালদৰে। এইজোৰ এমাজনৰ পৰা লৈছো আৰু এই কাপোৰজোৰ মিক্স পাট। গোটেই চাদৰখনতে কাম কৰা আছে। এনেদৰে গোল্ডেন কালাৰেৰে গুনাৰ ওয়ার্ক কৰা আছে আৰু গ্ৰীন কালাৰেৰে মিনা কৰা আছে। এইখন চাদৰ বহুত ধুনিয়া কাপোৰজোৰ আৰু পিন্ধিবলৈও কমফৰ্টেবল। গোটেই চাদৰখনতে ধুনিয়াকৈ ওয়ার্ক কৰা আছে। মানে গোটেই চাদৰখনতে এনেদৰে গুনাৰ ওয়ার্ক কৰা আছে আৰু বিয়া বাৰুত এই কাপোৰজোৰ পিন্ধি যাব পাৰিব। মানে ব্ৰাইডেল কাপোৰৰ নিচিনা বহুত হেভি কাপোৰজোৰ আৰু পিন্ধিবলৈও কমফৰ্টেবল। এইখন চাদৰ আৰু এইখন হৈছে মেখেলা। মেখেলাখনত আঁঠুৰ ওপৰলৈকে ফুলখিনি আহিব।
এইখন মেখেলা আৰু মেখেলাখন বহুত বহল ক্ষীণ ছোৱালীবিলাকে চেপাই ল'ব লাগিব আৰু ব্লাউজ পিচটো হৈছে আৰু ব্লাউজ পিচটো এইটো ব্লাউজ পিচ তো এই কাপোৰযোৰ এমাজনৰ পৰা লৈছিলোঁ আপোনালোকৰ কোনোবাই যদি কিনিব বিচাৰে তেতিয়াহ'লে মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম তাৰ পৰা আপোনালোকে কিনি ল'ব পাৰিব আৰু এই কাপোৰযোৰৰ প্ৰাইচ হৈছে 1300 টকা তো ইমান কম দামতে মানে ইমান ধুনীয়া হেভি কাপোৰ এযোৰ আহিছে তো আপোনালোকে বিচাৰিলে কিনি ল'ব তো আজিলে ভিডিঅ'টো ইয়াতে সামৰো আপোনালোকে যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব আৰু প্ৰথমবাৰৰ বাবে যদি আমাৰ ভিডিঅ' চাই আছে তেতিয়াহ'লে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি দিব আজিলে ভিডিঅ'টো সামৰিলোঁ